নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বাকী মাজতে দুদিন ভিডিঅ'ত নিদিলোঁ, একদম বহুত ভাগৰ লাগি গ'ল। মানে দুদিন কণ্টিনিউ মানে আমাৰ মেটিনি শ্ব' হ'ল। মানে কি ক'ম, টোপনি মাৰিবলৈও পোৱা নাছিলোঁ আৰু সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি আকৌ ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আৰু আজি আমাৰ নাটক হ'ব বধ। মানে এইখন আজি আৰু কালি হ'ব বধখন আমাৰ। আৰু আমাৰ বধখনো সঁচাকৈ বহুত ভাল হৈছে নাটক। আৰু এতিয়া আজি অলপ সোনকালে ওলাইছোঁ, যিহেতু অলপ কিবাকিবি তাতে কামো আছে, কামো কৰিবগৈ লাগিব। সেইকাৰণে গাড়ী ওলাই আহিলে গাড়ী। আৰু যি কি নহওক, আজি মই যিমান পাৰোঁ মানে অলপ দেখাবলৈ চেষ্টা কৰিম নাটকৰ বধখনৰ। আৰু ওচৰতে যিহেতু কহিনুৰো চলি আছে, তাৰো অলপ দেখাবলৈ চেষ্টা কৰিম। আগতে পেণ্ডেল গৈ লওঁ, পেণ্ডেল গৈ পাই মানুহ কিমান আহিছে সকলোখিনি দেখাম। চাই থাকক ভিডিঅ'টো। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীত সকলোখিনি বহিলে। হাই গায়ক দা, কি খবৰ? হাই ৰশ্মি, কি খাইছা? মধুৰিয়া গায়িকা বা আহিলে। হিমাশ্ৰী, কি খবৰ? ভাল। নামটো ডলি, কি চুবাইছ এডাল। এইফালে আমাৰ মতা ল'ৰাটো, কি খবৰ ল'ৰাটো? আৰু আহি বনিয়ালি পাই গ'লোঁ। আইঐ, আমাৰ নেক্সট পেণ্ডেল ইয়াতে ৰেডি হৈ গ'ল পেণ্ডেল। পৰহিৰ পৰা আৰু আমি ইয়াতে শ্ব' কৰিম। আৰু ইয়াতে বৃন্দাবনো আছে। এয়া আহি ৰে'ল গেটৰ ওচৰতে ৰখি আছোঁ। দেখিছে কিমান মানুহ, ট্ৰেইন অহা নাই। 10 মিনিটমান হ'ল এনেকৈ ৰখি আছোঁ। আমাৰ গাড়ীখন এইখন আহিছে আৰু এইখনৰ কাৰণে ৰখি থাকিব লগা হৈছে চালা, ইমান দেৰি। যা দেই, বাই বাই। কি নাম? দৰ্শনা। আৰু তোমাৰ? ভাল লাগিছে এনেকৈ আগুৱাই আহি যে চিনাকি হৈছে, মোৰো ভাল লাগিছে বাৰু। হয় হয় হয়, ঠিক আছে। চাই থাকিব, শ্বেয়াৰ কৰিব, একদম আশীৰ্বাদ কৰিব যাতে। আৰু হয় হয় হয়, মোৰতো বেলেগ নাই আৰু অকল ধৰক এতিয়া নাটকৰ এইবিলাকেই বা আমি ক'ৰ পৰা ক'ত গৈ আছোঁ এইখিনিয়ে মানে দেখাই থাকোঁ আৰু। ভাল লাগে ঠাইবিলাক চিনাকি হয়, মানুহবিলাক চিনাকি হয়। তোমাৰ ক'তো নাজানো, কিন্তু ইউটিউবেদি আমি তোমাৰ চিনাকি হৈছোঁ, ভাল লাগিছে এইবিলাক চাই। এতিয়া এই দুদিন নাটক চালে নেকি? চালোঁ। মহাৰণৰ বলিয়াঘৰা খুবেই ভাল হৈছে। সেইখন বকুল বনৰ পক্ষীখন চাইছোঁ। আৰু আজিখনো ভালেই পাব বাৰু চাই। ঠিক আছে, আগতে চাই লওক বাৰু, তাৰপিছত কমেণ্ট কৰি জনাব ভাল লাগিলে বেয়া লাগিলে নাটক। ঠিক আছে। আমাৰ বন্ধৰ কাৰণে ৰেডি হৈছোঁ। আমাৰ নাটক আৰম্ভ হ'লেই, কিন্তু মেকআপ কৰাই হয়। আৰু যিহেতু আজি আমাৰ বধ, আৰু কেনেকুৱা হয় নাজানো, আৰু গোটেইখিনি এনেকৈ ৰেডি হ'লোঁ বধখনৰ কাৰণে। যিহেতু এইখন আমি প্ৰথম কৰিম, তথাপিতো শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা চবলৈকে। থেংক ইউ। আৰু এই আমাৰ কবিতা বা শুভেচ্ছা থাকিল। থেংক ইউ। আজি আমাৰ অভিজিত ভট্টাচাৰ্যৰ বধ এক হিংস্ৰ জীৱন আছে। আমি ৰেডি হৈছোঁ চব। ৰিহাৰ্চেলটো অকণমান কম পাইছোঁ, সেইকাৰণে অকণমান ভয় লাগি আছে। তথাপি ভগৱানৰ ওপৰত বিশ্বাস আছে, চলি যাব। ঠিক আছে। আৰু আছে আমাৰ বিপ্লৱ দা। মই ভাগৰি ভয়ে আজি ফাচিনটো কৰি আহিছোঁ, আৰু এতিয়া চিন আছে, গেটআপ চেঞ্জ কৰিব লাগিব। ঠিক আছে, কৰক। বাবা দা চাওঁ, এফালে দেখাই দিয়ক। ভাল লাগিছে সঁচাকৈ, ভাল লাগিছে ড্ৰেছত আপোনাক। এয়া আমাৰ বাবা দা দেই, সকলোৰে মৰমৰ।
এতিয়া যিহেতু আমাৰ নাটক আৰম্ভ হৈছে, মই নাটকৰো কিছুমান সৰু সৰু চিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কেমেৰাটো মই ইয়াক দি পঠাম, বিশেষকৈ মই মঞ্চত থাকিম আৰু ভিডিঅ'খিনি ইয়াকে কৰিব দায়িত্বটো দিছোঁ। ই কি কৰে নাজানো আৰু, ভালকৈ কৰে নে বেয়াকৈ কৰে ইয়াৰ ওপৰতে গোটেইখিনি হেৰি কৰিম আৰু। চাই থাকক তথাপিতো ভিডিঅ'টো। কষ্টিউমবিলাক এয়া আমাৰ বধখনৰতো 2 নম্বৰ গানৰ কষ্টিউম। কেনে লাগিছে নাজানো আৰু এতিয়া আমাৰ এটা গান কৰি আহিলোঁ, এতিয়া এই 2 নম্বৰ গানৰ কাৰণে কষ্টিউম পিন্ধি ৰেডি হৈছোঁ। কষ্টিউমবিলাক কেনেকুৱা লাগিছে এবাৰ জনাবচোন, যদি ভাল লাগে বেয়া লাগে ক'ব আৰু মই ছোৱালীখিনি কষ্টিউমখিনিও দেখাই আছোঁ, আমাৰখিনি এয়া দেখাই দিলোঁ, চাই থাকিব। সিহঁতৰতো বেয়া লগা নাই বাৰু, ফিটিংটো ভাল লাগিছে। পেণ্ট চবৰে একেই। সদায় চাই চোৱা নে কি ভিডিঅ'? চাই থাকিবা হা। কেনেকৈ চিনি পালা মোক? হয় নেকি? তাৰপৰা এতিয়া কেনেকৈ দেখিলা মোক? চিনি পাইছা? অঁ ভাল কৰিলা দেই, ফটো উঠিবা এতিয়া ন? ঠিক আছে দিয়া হা। আমাৰ প্ৰথম দৰ্শনী শেষ হ'ল, এতিয়া ওচৰতে কোহিনুৰ চলি আছে, সেইকাৰণে কোহিনুৰ চাব আহিছোঁ আৰু আপোনালোককো অলপ কোহিনুৰ থিয়েটাৰ আজি দেখাম, চাই থাকক। মই পঢ়িবলৈ অহা নাই, আজি দেওবাৰ, গোটেই দিনটো পঢ়া, পৰীক্ষা আপোনাৰ ইচ্ছা শক্তি আন্তৰিকতাৰ কাৰণে তাই আজি সফল হৈছে। তাইক মই বেছি দেখুৱাব বিচাৰোঁ আৰু মোৰ বিশ্বাস তাইক আমি এইখন চকীত দেখিমেই। হাতখনৰ আন ছোৱালীটো আন ছোৱালীলৈ নাচি ফুৰিব, আন ছোৱালীলৈ দৌৰি ফুৰিব, আন ছোৱালীলৈ উৰি ফুৰিব, উৰি ফুৰিব, উৰি ফুৰিব। ফাইনেলি 2টা শ্ব' শেষ কৰিলোঁ।
কৰি একদম বহুত গৰম তাতে কাৰণে এনেদৰে গেঞ্জিটো পিন্ধিয়ে ঘূৰি ফুৰিছোঁ আৰু সঁচাকৈ বহুত ভাল মানুহ হৈছে আমাৰ দুটা দৰ্শনীতে ভাল লাগিছে যি কি নহওক আপোনালোকে আজি বধখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বোৰ আজি বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নেপাহৰিব ধন্যবাদ